আপোনালোকৰ মাজত আটাইতকৈ ডাঙৰ এটা প্ৰত্যাহ্বান এটা সমস্যা বুলি ক'লে আপোনালোকে বাৰু কি বুলি ক'ব? আজিৰ সময়ত আপোনালোকে আটাইতকৈ বেছি ভুগি থকা সমস্যাটো যিখিনি সময়ত আপোনালোকে হতাশাত পৰে। মই অভিভাৱকৰ সভাসমূহত যেতিয়া অংশ লওঁ, এখন অভিভাৱকৰ সভাত কোৱা কেইটামান কথা মোৰ দোহাৰিবলৈ মন গৈছে আজি, যে আপোনালোকে হয়তো নিজৰ সন্তানক দেখাৰ লগে লগে হয়তো সেই সমস্যাটো চকুৰ আগত ভাঙি আহে যে মোৰ সন্তানৰ কি হ'ব। সন্তানটি জন্ম দিলোঁ, কিন্তু সন্তানটি কি হ'ব? এটা আধ্যাত্মিক কথাটো বাৰু থাকিলেই, কিন্তু ডাঙৰ কৰিম কেনেকৈ? আনৰ সন্তানটিক দেখাৰ লগে লগে আপুনি তুলনা কৰিবলৈ আৰম্ভ কৰিছে যে তেওঁৰ সন্তানটো ভালকৈ আগবাঢ়ি গৈছে, মোৰ সন্তান জন্ম দিলোঁ, মই কি কৰিম এতিয়া, কেনেকৈ ডাঙৰ কৰিম? এইটোৱে আমাৰ প্ৰাথমিক এটা প্ৰশ্ন। সেইখিনি সময়তে আমি হয়তো কষ্ট পাওঁ যে কেনেকৈ কি হ'ব এতিয়া, এটা ডাঙৰ প্ৰশ্ন আমাৰ হাতত আহি পৰে। সেইখিনি সময়ত আপুনি আপোনাৰ সন্তানক ক'ৰবাত নিৰীক্ষণ কৰিবলৈ পাহৰি যায়। এনেকুৱা হয় যে প্ৰতিযোগিতাৰ ধামখুমীয়াত আমি আমাক নিৰীক্ষণ কৰোঁতে আমাৰ সন্তানক নিৰীক্ষণ কৰিবলৈ আমি পাহৰি যাওঁ। নিৰীক্ষণ কৰিবলৈ পাহৰি যোৱাৰ বাবে আপুনি আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি যায়। এতিয়া সন্তান যদি আপোনাৰ পৰা আঁতৰি গৈছে, তাক আপুনি কেনেকৈ গম পাব? কেনেকৈ গম পাব? কেতিয়াবা যদি আপুনি দূৰৰ পৰা নিৰীক্ষণ কৰিছে, মই প্ৰথমটো সহজ উপায় দিছোঁ। যদি কেতিয়াবা দূৰৰ পৰা আপুনি মন কৰিছে আপোনাৰ সন্তান আপোনাৰ পৰা আঁতৰি গৈছে, তাৰ লক্ষণবোৰ কেনেকুৱা হ'ব জানেনে? লাহে লাহে আপোনাৰ সন্তানে আপোনাৰ পৰা কথা লুকুৱাবলৈ আৰম্ভ কৰিছে। ধৰক দুজন বন্ধুৰ সৈতে কথা পাতি আছে, আপুনি হঠাৎ গৈ তাত ওলালে, কিন্তু আপোনাৰ ল'ৰাই কথা পাতিবলৈ বন্ধ কৰি দিব। হঠাৎ মোবাইলটো চাই আছিল, আপুনি গৈ কথাটো সোমালে, কিন্তু ফোনটো পটককৈ ঢাকি দিব। আপুনি গৈ পালে কাৰোবাৰ সৈতে কথা পাতি আছিল, আপুনি সোমোৱাৰ লগে লগে পটককৈ ফোনটো কাটি দিব, থৈ দিব। আপুনি কাইলৈকে তেওঁৰ ফোনটো দেখি আছিল, তেওঁ মোবাইলত কি চাই কি কৰিছে, কিন্তু আপুনি গম নোপোৱাকৈ আপোনাৰ সন্তানে তাত এটা পাছৱৰ্ড লগাই দিছে, আপুনি খুলিব নোৱাৰাকৈ। ক'ৰবালৈ গৈছে, আপোনাক কোৱা নাই, কিন্তু গম পাইছে দীঘলীয়া সময় বন্ধুবৰ্গৰ সৈতে কথা পাতে, কিন্তু আপোনাৰ সৈতে কেৱল কথা নাপাতে। তেতিয়াই আপুনি গম পাব যে আপোনাৰ ছোৱালীজনী বা আপোনাৰ ল'ৰাটো আপোনাৰ বুকুৰ পৰা লাহে লাহে আঁতৰি গৈছে। কিয় আঁতৰি গৈছে জানে? যে ক'ৰবাত আপোনাৰ প্ৰতি সেই বিশ্বাসটো এতিয়া নাই। হয়তো এই বুলিও ভাবিছে যে এই কথাষাৰ যদি মই মোৰ মাক কওঁ, এই কথাষাৰ যদি মই মোৰ দেউতাক কওঁ, হয়তো নুশুনিব পাৰে, কিন্তু মোৰ বন্ধুজনে শুনিব। অৰ্থাৎ যাৰ প্ৰতি বিশ্বাস আছে তেওঁকহে ক'ব, আনৰ কথা নুশুনে। এই যে সন্তানক লৈ পিতৃ মাতৃৰ অভিযোগ থাকে যে আমাৰ কথা নুশুনে, আন সকলোৰে কথা শুনে। হয়তো আজি মই কথা কৈ থকাৰ লগে লগে ইয়াত হয়তো সন্তান যদি আছে, তেওঁলোকে কথাখিনি মোৰ কথাখিনি শুনি থাকিব, কিন্তু একেখিনি কথাই যদি আপুনি গৈ ঘৰত কয় তেন্তে শুনিব নিবিচাৰিব। যদি আনৰ পিতৃ মাতৃয়ে কথাষাৰ ক'লে তেওঁলোকে কিন্তু শুনিব বিচাৰিব, কিন্তু আপুনি ক'লে নুশুনে, তেতিয়া আপুনি অস্বস্তিত পৰে। আৰু একেখিনি কথা মই কৈ আছোঁ, তোমালোকে নুশুনা কিয়? আপুনি ক'ৰবাত খং কৰে তেওঁলোকক, আমি একেখিনি কথা কৈ আছোঁ, তোমালোকে নুশুনা, বেলেগে ক'লে কিয় শুনা? অস্বস্তিত পৰে। তাৰ কাৰণটো সেইটোৱেই যে আপুনি ক'ৰবাত আপোনাৰ সন্তানৰ বিশ্বাসক জয় কৰিব পৰা নাই। গতিকে পিতৃ মাতৃয়ে প্ৰথম সন্তানৰ বিশ্বাসটো জয় কৰিব লাগিব। অন্ততঃ সন্তানে সেইটো ভাবিব পাৰিব লাগিব যে পৃথিৱীত যি ধুমুহাই নাহক কিয়, যেনেকৈ সমস্যা নহওক কিয়, যিয়ে বিপদ নহওক কিয়, অন্ততঃ মোৰ মায়ে মোৰ কথাষাৰ শুনিব, মোৰ দেউতাই অন্ততঃ মোৰ কথাষাৰ শুনিব। সেই বুলি অন্ততঃ সন্তানে ভাবিব পাৰিব লাগিব। সন্তানে কেতিয়াবা খং কৰে নেকি? এই যে হঠাৎ সৰু এটা কথাত আপোনাৰ সন্তানে আস্ফালন কৰি উঠিছে, হঠাৎ বস্তুবোৰ দলিয়াইছে, এইটো ৰুমৰ বস্তু সিটো ৰুমত পেলাইছে, আচবাব এটা ভাঙি পেলাইছে, আপুনি খং কৰিছে, পিটিছে তাক, গম নোপোৱাকৈ দেউতাক নহাকৈ মাকে দুচাক লগাই দিছে, খুব পিটিছে, আপুনি বাৰে বাৰে কৈছে এইটো নকৰিবা, কিন্তু তেওঁ কৰিছে। আপোনাৰ খং উঠিছে, আপুনি ভাবিছে এইবোৰ ল'ৰা ছোৱালী কি আধ্যাত্মিক শিক্ষা দিম, ই দেখোন মোৰ কথাকে নুশুনে। কাৰণ আধ্যাত্মিকতাৰ শিক্ষা শিকাবলৈ যোৱাৰ সমান্তৰালকৈ আপুনি প্ৰথমে শিষ্টাচাৰতে বিফল হৈছোঁ বুলি ভাবিব। সেইখিনি সময়ত আপোনাৰ কেনেকুৱা লাগিব মনটো যে মোৰ ল'ৰাই মোৰ কথা নুশুনে, খং কৰে। কেতিয়াবা সন্তানে কোনো কাৰণ নোহোৱাকৈ হঠাৎ দেখিব খং উঠিছে, দৰ্জাখন জোৰত বন্ধ কৰি ইটো ৰুমত সোমাই আছে, আপোনাৰ একো কোৱা নাই। আপুনি সেই মুহূৰ্তটো সন্তানক দুখ নিদিব।